নমস্কাৰ, সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা তথা মৰম জনাইছোঁ। লগতে সুপ্ৰভাত। আশা কৰোঁ সকলো ভালে কুশলে আছে। মই বাৰু আপোনালোকৰ মৰম তথা আশীৰ্বাদত বহুখিনি সুস্থ হৈ উঠিছোঁ। সঁচাকৈ আপোনালোকক কি বুলি ধন্যবাদ দিম। ধন্যবাদ দি সৰু কৰিব মন যোৱা নাই, কিয়নো আপোনালোকে ইমান সুন্দৰকৈ কমেণ্ট কৰিছে, মোৰ অসুস্থতাৰ কথা জানিব পাৰি প্ৰাৰ্থনা কৰিছে, ঔষধ পাতি ভালদৰে লোৱাৰ কথা কৈছে। সঁচাকৈ মোৰ মন একেবাৰে আপোনালোকৰ এই কমেণ্টৰে ভৰি পৰিছে। বিশেষ ৰেচিপি লৈ অহা নাই। মই পানীলাও এটা আনিছিলোঁ কালি। চব্জিৱালা এটাই ঘৰতে দি থৈ গৈছিলে পানীলাওটো আধাখিনি মাছেৰে খালোঁ। তাৰপিছত বাকলিখিনিও পেলাই দিয়া নাই। চাওক, কৃপণ বুলি নাভাবিব দেই আকৌ। এয়া গুটি বাকলি গোটেইখিনি লৈছোঁ। এতিয়া চাটনি বনাম। জলকীয়া, নহৰু, আদা, ইয়াতে পিঁয়াজ এটা দিম, সৰু পিঁয়াজ এটা দিম বাৰু। এইখিনি গোটেই মই চাটনি বনাম। এইখিনি মই কেনেদৰে চাটনি বনাওঁ বিশেষ একো নাই। এয়া মই এনেকৈ কেৰাহী এটা পাতি লৈছোঁ। ইয়াতে এইখিনি একো তেল চেল একো দিয়া নাই। এইখিনি গোটেই দি অকণমান গৰম কৰি ল'ম। গৰম কৰি এইখিনি মই মিক্সিত নিমখ আদি দি মাৰিম। ওপৰত কেঁচা তেল অকণমান দি দিম। এটা আদা দিছোঁ, নহৰু দিছোঁ, কেঁচা জলকীয়া দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে বঢ়াই ল'ব। মই এনেই জলকীয়া খাব নোৱাৰা হৈছোঁ। তাৰোপৰি এইকেইদিন জ্বৰ হৈ মুখত গোটেই জ্বৰখন উলিয়াই আৰু জলকীয়া খাব নোৱাৰা হৈছোঁ। জলকীয়া বুলিয়ে নহয়, ভাত পানীও মই ভালদৰে খাব পৰা হোৱা নাই এতিয়াও। কিন্তু আপোনালোকৰ মৰম আশীৰ্বাদত বহুখিনি সুস্থ হৈ উঠিছোঁ। সেয়ে আপোনালোকক ধন্যবাদ দি সৰু কৰিব বিচৰা নাই। এনেদৰে মই যে পানীলাও বাকলিখিনিও পেলাই দিয়া নাই। বহুতে বাৰু বনায়, বহুতেই পেলাই নিদিয়ে। একো বাকলিয়ে আমাৰ পেলনীয়া নহয়। কাঁচকলৰ বাকলি, পানীলাওৰ বাকলি, ৰঙালাওৰ বাকলি, জিকাৰ বাকলি, একো এইকেইটা বস্তুৰ বাকলি পেলনীয়া নহয়। সুন্দৰকৈ চাটনি বনাই খাব পাৰি। সেয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোকে পুনৰবাৰ মোৰ আন্তৰিক শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। সকলো ভালে কুশলে থাকক। যিসকলে মোক এইদৰে ইমান মৰম চেনেহ দিছে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাটনিখিনি শেষত এবাৰ দেখুৱাম।